পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব সেই সন্দৰ্ভত আপোনাৰ জানিব বিচাৰিছোঁ। 1 বজাত আমি চন্দ্ৰটো পূৰ্ণগ্ৰাসটো আৰম্ভ হ'ব, 1 বজাৰ পৰা 2:43 হ'ব। সেইখিনি সময়ত সম্পূৰ্ণ আমাৰ পৃথিৱীৰ ছাঁটো চন্দ্ৰটো ঢাকি ধৰিব। বৰ্তমান আধা হৈছে, আজি বৰ্তমান আধা হৈছে, গতিকে ইয়াতে আমি গম পাইছো যে পৃথিৱীখনে যেতিয়া ঢাকি ধৰিব তাৰমানে পৃথিৱীবোৰ ঘূৰণীয়া। আমি এইটোৱে প্ৰমাণ কৰিব পাৰিছো ইয়াতে, হয়নে? গতিকে পৃথিৱীৰ ছাঁটো ঘূৰণীয়াকে চন্দ্ৰটো ঢাকি ধৰিছে। 1 ঘণ্টা 43 মিনিট যে জোৰা এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ কিছু সময় পিছতে হ'ব, সেই পৰিঘটনা সংঘটিত হ'ব। আৰু ইয়াত যথেষ্ট সংখ্যক লোক আছে, আচলতে যথেষ্ট উৎসাহেৰে সেই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ চাবলৈ আহিছিলে তাৰকাগৃহলৈ। বৰ্তমান মহানগৰী আকাশ যিহেতু ডাৱৰে ঢাকি ৰাখিছে, পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণলৈ এতিয়াও সময় আছে, অধীৰ আগ্ৰহেৰে ৰৈ আছে। আমি ৰৈ আছো, বতৰৰ কাৰণে আমি অকণ অপেক্ষা কৰিবলগীয়া হৈছে। বতৰ ভাল হলে চাগে আকৌ আমি দেখা পাম, এইকাৰণে আমি মানুহবোৰ ৰৈ আছো ইয়ালৈ। নিশ্চিতভাৱে কেইবাজন পুলকেশ পাঠকক ইয়াৰ দৃশ্য দেখুৱাবৰ কাৰণে আমি অনুৰোধ জনাম। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে এতিয়াও যথেষ্ট সময় আছে। মহেন্দ্ৰ হাজৰিকাক আমি দেখা পাইছো, বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাও আহিছে এই স্থানলৈ, তাৰকাগৃহলৈ। আমি তেখেতৰ লগতো আমি কিছু কথা পাতিব বিচাৰিম। আমি দাদা আমি ওচৰলৈ মাতিছো, যিহেতু যথেষ্ট সংখ্যক লোক আছে, আপুনিও যথেষ্ট আগ্ৰহেৰে তাৰকাগৃহলৈ আহিছে, লতাশিললৈ আহিছে। বতৰ বেয়া, তথাপিতো যথেষ্ট আশাবাদী, যিহেতু এটা শতিকাৰ পিছতে এনেধৰণৰ এক পৰিঘটনা আমি দেখিবলৈ পাম। বৰ্তমানলৈকে দেখা নাই, 1 বাজিবলৈ যথেষ্ট সময় আছে। এতিয়া কি আশা কৰি আছে? বতৰে লগ দিবনে আমাক? দিব পাৰে ন, দিব চাগে। এতিয়ালৈকে কিমান আপোনালোকে দেখা পালে আংশিক চন্দ্ৰগ্ৰহণৰ দৃশ্য আমি দেখা পালে? পুলকেশ পাঠকক আমি দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। কিছু পৰিমাণে আকাশলৈ আমাৰ কেমেৰা যদি সম্ভৱ হয়, যিহেতু বৰ্তমান আমি ইতিমধ্যে জানিব পাৰিছো, ইতিমধ্যে আমি দেখা পাইছো কিছু সময় পূৰ্বে যে আংশিক চন্দ্ৰগ্ৰহণ 11:54 আৰম্ভ হোৱাৰ পিছত বৰ্তমান প্ৰায় আধা ঢাক খাইছে চন্দ্ৰটো। গতিকে আৰু প্ৰায় 20-25 মিনিট মান পিছতে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে মই আপোনাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কিয় এতিয়া ইতিমধ্যে কৈছে যে কি কৰিব লাগে বা ব্যাখ্যা আগবঢ়াইছে প্ৰবোধ শৰ্মা ডাঙৰীয়াই। আপুনি কি ব্যাখ্যা আগবঢ়ায়, কি কৰাটো প্ৰয়োজন, আপুনি কি আগবঢ়াব? মই একেটা কথা কম যে এই সময়ছোৱাত মানে খাদ্যদ্ৰব্য তেনেকুৱাকে হাৰ্ড খাদ্য খাব নালাগে। কাৰণ আমি এটা কথা জানো যে জ্যোতিষশাস্ত্ৰটো কেতিয়াও মানে এক্সট্ৰা এটা শাস্ত্ৰ হ'ব নোৱাৰে। জ্যোতিষশাস্ত্ৰটো সম্পূৰ্ণ বিজ্ঞান ভিত্তিক শাস্ত্ৰ, আৰু ইয়াৰ আঁৰত কিছুমান বৈজ্ঞানিক যুক্তি আছে, অলৰেডি আছে। গতিকে বিজ্ঞান ভিত্তিক শাস্ত্ৰ উইদাউট এষ্ট্ৰনমি জ্যোতিষশাস্ত্ৰ কেতিয়াও হ'ব নোৱাৰে। যেনে আজিৰ পৰা 1000 বছৰৰ আগত আমাৰ দেশৰ ঋষিমুনিসকলে কৈ গৈছিলে, জ্যোতিষসকলেও কৈছিলে যে গ্ৰহণৰ সময়ত তুলসী পাতৰ পানী ছটিয়াব লাগে, কুশৰ পানী ছটিয়াব লাগে খাদ্যটো। যদি কোনোবা খাবই লাগে তেতিয়া নিৰামিষ খাদ্যৰ ওপৰত, তেতিয়া খাব পৰা যায়, বহুতখিনি নিগেটিভিটি তাৰ নাইকিয়া হয়। আৰু আজি দেখা গ'ল যে ইমান বছৰ পিছত কুশৰ পৰা 17 টাইপছ অফ মেডিচিন বনোৱা হৈছে ইণ্ডিয়াত, ভাৰতবৰ্ষতে। আৰু তুলসীৰ পৰা বহুত ধৰণৰ মেডিচিন বনোৱা হৈছে। আমাৰ তুলসীৰ এটা মেডিচিন গুণ আছে, কুশৰো এটা মেডিচিন গুণ আছে। ঠিক তেনেকুৱা আমাৰ অসমৰ বিজ্ঞানী এজনে এই তুলসী পাতৰ পৰা আইষ্ট্ৰবিছে বুলি এটা মেডিচিন বনাইছিলে। সেই মেডিচিনটোৱে ডায়েবেটিছো ভাল কৰি দিয়ে, আকৌ প্ৰেছাৰৰ কাৰণে ভৰি যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন মানি লাগে। আমাৰ তুলসী পাতৰ এটা গুণ আছে। তুলসী পাতৰ তেতিয়াৰ দিনত কোৱা হৈছিলে যে গ্ৰহণৰ সময়ত যিটো মানৱ দেহৰ ওপৰত নিগেটিভ এটা এনাৰ্জি পৰিব পাৰে বা পৰে, যিটো মানৱ দেহত ক্ষতি কৰিব পাৰে, গতিকে তুলসী পানী ছটিয়াই দিয়া, তাৰপিছত কোৱা। গতিকে মই ক'ম যে সম্পূৰ্ণ বিজ্ঞান ভিত্তিক শাস্ত্ৰ, আৰু বিজ্ঞানৰ অবিহনে জ্যোতিষশাস্ত্ৰ চলিব নোৱাৰে। এষ্ট্ৰনমি, কাৰণ আমি যেতিয়া আমাৰ জ্যোতিষশাস্ত্ৰ পঢ়োৱা হয় বা আমি জ্যোতিষশাস্ত্ৰ শিকিছো, তাত কিন্তু আমাক এষ্ট্ৰনমি আগতে পঢ়োৱা হ'ব। আৰু জ্যোতিষশাস্ত্ৰ শিকাৰ ক্ষেত্ৰত আগতে যদি চায়েন্সৰ ষ্টুডেণ্ট এজনে তেতিয়া বেছি ভাল। ঠিক, আমি আশা কৰিম যে দেখিম যে আমি এবাৰ চাবলৈ চেষ্টা কৰিম যে অন্য দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কি ধৰণে এতিয়া আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে। ভৰতৰাজ ডাঙৰীয়া দেখা গৈছে যে আৰু কিছু সময়ৰ পিছতে কোৱা হৈছে যে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰম্ভৰ বাবে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখুৱাবলৈ চেষ্টা কৰিব। দুৰ্ভাগ্যৰ কথা যে অসমত এতিয়া আকাশ ডাৱৰীয়া গতিকে আমি দেখুৱাব পৰা নাই। আমাৰ DSLR, আমাৰ DY365ৰ ওপৰত যি কেমেৰা আছে, সেই কেমেৰা তেতিয়ালৈকে কোনো ধৰণৰ দৃশ্যমান হোৱা নাই। কেৱল পাৰিলে দেখুৱাবলৈ চেষ্টা কৰিম যে কি দেখিছো আকাশত। আকাশখন এতিয়া সম্পূৰ্ণ অন্ধকাৰচ্ছন্ন হৈ আছে, কেৱল আন্ধাৰ হৈ আছে, একো আমি দেখিব পৰা নাই। ভৰতৰাজ ডাঙৰীয়া, সংখ্যা তত্ত্ব অনুসৰি আজি আমি এটা দৃশ্য আহিছিলো মুম্বাইৰ পৰা আহিছে। মুম্বাইত দেখা গৈছে, আমি ফুল স্ক্ৰীন দেখুৱাব চেষ্টা কৰিম। মুম্বাইত আংশিক চন্দ্ৰগ্ৰহণ গৈ ক্ৰমাৎ আগুৱাই গৈছে, আৰু কিছু সময় পিছত, বেছি সময় নাই, 12:37 হ'ল। 1 বজাৰ লগে লগে কোৱা হৈছে, তাৰমানে আৰু প্ৰায় 13 মিনিট মান আছে। তাৰপিছত আমি সম্পূৰ্ণ দেখুৱাম। এই দৃশ্য আমি দেখুৱাই ৰাখিবলৈ অনুৰোধ জনাইছো। এয়া মুম্বাইৰ পৰা আহিছে। হয়, ভৰতৰাজ ডাঙৰীয়া, সংখ্যা তত্ত্বই কি কয়? সংখ্যা তত্ত্বৰ মতে এই বছৰত আজিৰ তাৰিখত চন্দ্ৰগ্ৰহণে কিবা প্ৰভাৱ পেলাব পাৰে নেকি সমগ্ৰ দেশত বা ৰাজ্যত?
হয়, এইটো ইণ্টাৰেষ্টিং কথা যে সংখ্যাতত্বৰ ফালৰ পৰা যদি আমি কওঁ যে হয় যে অসমৰ ৰাশি হ'ল আমাৰ অসমৰ ৰাজনৈতিক দিশ বা গোটেই খেলৰ গোটেইখিনি বস্তুতেই ল'ব বিচাৰিছো যে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ লগতে কৈছে অসমৰ ৰাশি চক্ৰই হ'ল কৰ্কট, গতিকে নিশ্চয় কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ওপৰত প্ৰভাৱ পেলাব, লগতে অসম ৰাজ্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ থাকিব। এটা বৰ ইণ্টাৰেষ্টিং কথা যে অসমৰ ৰাশি কৰ্কট আৰু ভাৰতবৰ্ষৰ ৰাশি হৈ গ'ল কুম্ভ। আমি প্ৰায় দেখো বা শুনি আহিছো ইটো চৰকাৰ বা সিটো চৰকাৰ আমি সকলোৱে কওঁ যে সদায় কেন্দ্ৰই আমাক মাহী আইৰ চকুৰে চায়। কাৰণটো কি জানে? কাৰণটো এই বস্তুটো কেতিয়াও শেষ নহয়, কিন্তু কাৰণটো হ'ল ভাৰতৰ ৰাশি হ'ল কুম্ভ ৰাশিৰ অধিপতি শনি, কৰ্কটৰ অধিপতি হ'ল চন্দ্ৰ। শনি চন্দ্ৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। এয়া গুৱাহাটী আকাশ দেখুৱাইছো, প্লেনেটেৰিয়াম আমাৰ আহিছে, এয়া গুৱাহাটী আকাশ, এয়া গুৱাহাটী আংশিক চন্দ্ৰ কমাত আগবাঢ়িছে, প্লেনেটেৰিয়াম লেণ্ডিং কৰিলে আৰু আমাৰ কেমেৰা পাৰ্চনে দেখুৱাইছে আংশিক চন্দ্ৰগ্ৰহণ আমি অলপ পিছতে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখা পাম বুলি আশা কৰিছো। হয় ভট্টৰাজ? হয়, তো আমি একচুৱেলি আজি নিজকে ধন্য মানিছো আৰু এই সুযোগতে দিবাক নিশ্চয় ধন্যবাদ জনাব লাগিব যে ইমান এটা সুন্দৰ দিনত আমি একেলগে বহিব পাৰিছো। আৰু ইণ্টাৰেষ্টিং কথা হ'ল আমিতো আকৌ নিশ্চয় এই দিনটো আকৌ নাপাওঁ, কিন্তু আজি জন্ম হোৱা যিজন ব্যক্তি আজি জন্ম হৈছে তেওঁ যে সেই দিনটো আকৌ পাব তাৰ কোনো গেৰাণ্টি নাই, ঠিক নহয় জানো? গতিকে আমি আচলতে বহুত সৌভাগ্যৱান যে আজি একেলগে ইয়াতে আমি বহিব পাৰিছো। ঠিক, মন ডেকা যে চায়েন্স বা জ্যোতিষময় সেই বিষয়ে কোৱা নাই, কিন্তু আজিৰ দিনটো আমাৰ মানৱৰ বাবে, আমাৰ বাবে এক অতিকৈ তাৎপৰ্যপূৰ্ণ দিশ যে এনে এটা দিন আমি আকৌ নাপাম। মুন ডেকাৰ এই দৃশ্য ভৱিষ্যতে দেখা নাপাব, নতুন ৰূপেৰে দেখিব নাপাম। তেনেকে ধৰক এইটো জেনেৰেশ্যন দেখা নাপাব পাৰে, কাৰণ 2001লৈকে এই শতিকাত তাৰমানে ইমান দীঘলীয়া আৰু চন্দ্ৰগ্ৰহণ নহ'ব। গতিকে মই সকলো অসমৰ ৰাইজক অনুগ্ৰহ কৰিম তেখেতে সকলোৱে যেন উপভোগ কৰে চন্দ্ৰগ্ৰহণটো। আৰু 1 বজাৰ পিছত ৰঙচুৱা হ'ব। ৰঙচুৱা মানে এইকাৰণে হ'ব যেতিয়া সূৰ্যৰ ৰশ্মিটো চন্দ্ৰত পৰিব নিদিব, চন্দ্ৰৰ পৰা ৰশ্মি প্ৰতিফলিত হৈ আমাৰ চকুত আহি নপৰিব। আৰু ৰঙচুৱা যেতিয়া এনে চন্দ্ৰটো মানে বগা, কিন্তু ৰঙা কিয় হ'ব? ৰঙা মানে আপোনাৰ আকৌ দেখা গৈছে গুৱাহাটী আকাশত ডাৱৰে দিগদাৰি দিছে, চন্দ্ৰ দেখে। আমি গুৱাহাটী আকাশত এবাৰ মুম্বাইলৈ পোনে পোনে যাব বিচাৰিছো, আৰু গুৱাহাটী আকাশ ডাৱৰীয়া হৈছে, গতিকে মুম্বাই, এয়া মুম্বাই দৃশ্য। মুম্বাইত চাম দেখে চন্দ্ৰক ক'ৰবাত গ্ৰাস কৰি পেলাইছে আৰু বেছি সময় নাই, আৰু 20 মিনিট সময়ৰ পিছত চন্দ্ৰ